ইহঁতে সেইদিনা গোসাইগাঁৱত 1 তাৰিখত ইহঁতে তাতে ডেমনষ্ট্ৰেশ্যন কৰিছিলে। ইয়াৰ যোগেদি এটা মেমৰেণ্ডাম প্ৰদানো কৰা হৈছিলে আৰু যোৱাকালি আমি দেখিবলৈ পালোঁ এই মেমৰেণ্ডামখিনি সিহঁতে ৰিজেক্ট কৰিবৰ কাৰণে অনুৰোধ কৰি আকৌ সিহঁতক মানে পত্ৰ পঠিয়াই দিছে। গতিকে এইটোৰ দ্বাৰা এটা আমি অনুভৱ কৰিছোঁ যিটো লাগে বুলি কৈছিলে এতিয়া আকৌ নালাগে বুলি কোৱা যেন ধাৰণা হৈছে। গতিকে এনেকৈ নাটক কৰিব নালাগে, কাৰণ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আমাক এটা সময় দিছে 12 বা 13 তাৰিখলৈকে আমাৰ যিটো অজৰ আপত্তি প্ৰত্যেক দল সংগঠনে এইটো দিব পাৰে। এইটো আমি অপেক্ষা কৰি আছোঁ। আমাৰ দলৰ পৰাও আমি তাত কিছুমান আমাৰ যিটো মানে আকৌ আমি দেখিবলৈ পাইছোঁ, তাৰ কাৰণে আমি আকৌ মেমৰেণ্ডাম মানে ছাবমিট কৰিব। গতিকে এইটো নহয় যে মানে UPPL দলে একো কৰা নাই, আমি কাম কৰি আছোঁ। আৰু মই আগতে কৈছিলোঁ যে আমাৰ বিটিআৰ অঞ্চলত যিহেতুকে 12টা জাগাত আমি 15টা এছেম্বলি সিট পাবলৈ সক্ষম হৈছোঁ, এইটো আমাৰ কাৰণে আনন্দৰ কথা। আৰু ST সিট যিটো আমি লোকসভা সমষ্টি কোকৰাঝাৰ আমি পাবলৈ আকৌ সক্ষম হ'লোঁ। কাৰণ এটাই আমাৰ ডিমাণ্ড আছে ইয়াতে, মানে ওদালগুৰিটো আকৌ লোকসভা যিটো সমষ্টি গঠন কৰিব লাগে, এইটো বাক্সা আৰু ওদালগুৰি জিলা দুখনত থকা যিটো আমাৰ সমষ্টিবোৰ আছে বিধানসভাৰ, এইটোক লৈ কৰিব লাগে, এইটো বেলেগ আউটত যাব নালাগে। এই ডিমাণ্ডটো আমি কৰি আছোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থাও কৰিছে, বড়ো সাহিত্য সভাও কৰিছে। গতিকে প্ৰত্যেক দল সংগঠনে এইটো কৰিব পাৰে আৰু লিখিত আকাৰত আমি কি বিচাৰিছোঁ এইটো দিব পাৰে। গতিকে ইয়াক লৈ মই ভাবোঁ আমাৰ দল সংগঠনৰ মাজত কোনো বিভ্ৰান্তিৰ সৃষ্টি হ'ব নালাগে। আমাৰ মংগলৰ কাৰণে, আমাৰ ভালৰ কাৰণে চবে মাতিব লাগে আৰু আমি লিখিত আকাৰত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি ছাবমিট কৰিব লাগে, যাতে আমি বিটিআৰ অঞ্চলৰ বসবাস কৰা বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী মানুহবিলাকে সন্তুষ্ট হ'ব পৰাকৈ এই সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণ হয়, এইটো আমি বিচাৰিছোঁ। তাৰ কাৰণে আমি গোসাইগাঁও জিলা UPPL দলে এই আজি মাছ গেডাৰিঙৰ যোগেদি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আকৌ ভালদৰে আমি যিটো বিচাৰিছোঁ এইটো যাতে কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ। নতুন আমি সমষ্টি পাবলৈ সক্ষম হৈছোঁ, তাৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ ইয়াত 12টা এছেম্বলি সিট আছিলে, এতিয়া আমি 15টা পাইছোঁ। আৰু ইয়াৰ লগতে আমি চবেই জানো যে কোকৰাঝাৰ লোকসভা যিটো সমষ্টি আছিলে এইটো ST হিচাপতে আছিলে আগৰ পৰাই, কিন্তু আজি তাৰিখতে এইটো ভাল ৰাখিছে, তাৰ কাৰণে আমি আনন্দিত হৈছোঁ। আৰু এটা কথাটো হ'ল যে আপোনালোকে নিশ্চয়কৈ জ্ঞাত যে বিটিআৰ অঞ্চলৰ পৰা বাক্সা আৰু ওদালগুৰিৰ কিছুমান সমষ্টি কাটি লৈ দৰং নামৰ যিটো সমষ্টিৰ লগত ইয়াত এটা পাৰ্লিয়ামেণ্টাৰী সিট বনাইছে। গতিকে এইটোক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যাতে বাক্সা আৰু ওদালগুৰিৰ পৰা যিখিনি আমাৰ MLA সিট আছে এইটোক লৈ নাযায় কিনি আমাৰ বিটিআৰৰ আওতাতে এটা সুকীয়া নাম দি পেলাই, ওদালগুৰি নাম দি পেলাই ইয়াত বিটিআৰ অঞ্চলতে আমি এখন নতুন পাৰ্লিয়ামেণ্ট সিটটোক আমি বিচাৰিছোঁ। গতিকে আজিৰ আমাৰ গোসাইগাঁও জিলা UPPL দলে আজি আমি গোট খাই পেলাই এইটোকে অনুৰোধ কৰিব বিচাৰিছোঁ যাতে প্ৰত্যেক জাতি গোষ্ঠীৰে আমাৰ বিটিআৰ অঞ্চলত আছে, বিটিআৰ বাহিৰে সন্তুষ্ট হোৱাকৈ ওদালগুৰিতো এখন আমাক নতুনকৈ লোকসভা সমষ্টি লাগে আৰু এই সমষ্টিটো যাতে বাহিৰৰ কোনো জিলাৰ লগত এইটো সংলগ্ন হয়। গতিকে এইটোক লৈ আমি আলোচনা কৰিছোঁ আৰু তাক লৈয়ে আমি বাৰে বাৰে অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমাৰ যিটো দাবী বা আমাৰ যিটো অনুৰোধ এইটো ৰক্ষা কৰি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যাতে আমি যেনেকৈ বিচাৰিছোঁ তেনেকৈ যাতে কৰে। HS उथ्रिसारनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। BA सेथि सेमिस्टारनि थाखाय बेसेन नाङाजासे मुं थिसननाया गबिन्द बसुमतारी कलेज जारागुरियाव सोलिगासिनो। इंराजि 2023-24 गोदान सोलोंथाइ बोसोरनि थाखाय BA सेथि सेमिस्टारनि मुं थिसननाया गसाइगाव महकुमानि सिङाव थानाय गबिन्द बसुमतारी कलेज जारागुरियाव बेसेन लायाजासे सोलिगासिनो दं। फरायसाफ्रा गोनांथि बायदि आयदायाव मेजर लानानै फरायनो हानायनि राहा दं बे फरायसालिमायाव। गुन गोनां फोरोंगिरिफोरनि जोहै सोलोंथाइ होनायजों लोगोसे फरायसालिमानि गोनां जानाय राहा आरो बेसेन लायाजासे स्पकेन इंलिश, सेल्फ डिफेन्स आरो बेसिक कम्पिउटार फोरोंथाइ होनायनिबो खाबु दं। बेसेन नाङाजासे मुं थिसननो थाखाय 9706280878 एबा 70022719229 आरो
7002131754 जानबुं नाम्बाराव सुलाद लाहरनो हागोन।